এনি টাইম সেক্সৰ কথা ভাবি থাকোঁ, সেক্স কাউন্সেলিং কৰিব বিচাৰিছিলোঁ আৰু যে কিমান কুৱেশ্যনছ। হাই মাই লাভছ, এই কুৱেশ্যনছবোৰ মোৰ নহয়, মোৰ চেনেলত মোৰ ভিউৱাৰে কৰা কুৱেশ্যনছ হয়। মই আগতেও মেনশ্যন কৰিছোঁ যে আয়ুষ্মান ভৱত মই শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু ইয়াৰ লগতে যৌন শিক্ষাৰ ওপৰতো ভিডিঅ' বনাই আপলোড কৰি থাকিম। ফিজিকেল হেল্থ, মেণ্টেল হেল্থ যিমানেই ইম্পৰ্টেণ্ট হয়, ঠিক তেনেদৰে ছেক্সৰ এডুকেশ্যন, ছেক্সুৱালিটি, কি হয় ছেক্স, সেই বিষয়ে জনাটো খুবেই দৰকাৰ। এই যে কুৱেশ্যনবোৰ পাইছোঁ মই এজিউম কৰিছোঁ যে কুৱেশ্যন কৰাসকল টিনেজাৰ্ছ হয়। আপুনি ভাবক টিনেজাৰ্ছৰ মনত কিমান কুৱেশ্যনছ থাকে। আৰু এইখিনি সময়ত পেৰেণ্টছৰ ভূমিকা, মানে পেৰেণ্টছ মা দেউতাসকলৰ যি ৰোল, সেয়া হ'ল তেখেতসকলে নিজৰ সন্তানৰ লগত ফ্ৰেণ্ডৰ নিচিনাকৈ, বন্ধুৰ নিচিনাকৈ যাতে খোলাকৈ এই কথাবোৰ আলোচনা কৰিব পাৰে। কিন্তু আপুনি জানো কৰিব পাৰিছে নিজৰ সন্তানটিৰ লগত এইবোৰ কথা ডিছকাছ? নাই। ৰাইট টাইমত যদি আপুনি আপোনাৰ সন্তানটিক যৌন শিক্ষা দিয়ে, তেতিয়াহ'লে আমাৰ সমাজত যে এই দুষ্কৰ্মবোৰ চলি থাকে, সেইবোৰ ৰোধ কৰিবলৈ আমি কিছু পৰিমাণে সক্ষম হ'ম। তেন্তে বলক মোৰ চেনেলত সেই যে কুৱেশ্যনকেইটা কৰিছিলে, সেই কুৱেশ্যনকেইটা ডিছকাছ কৰোঁ। ধুনীয়া ছোৱালী দেখিলেই ছেক্স কৰিব মন যোৱা, ছেক্সৰ কথা ভাবি থকা, যিমানেই কথা নহওক, ছেক্স ৰিলেটেড কথাবোৰ আপোনাৰ মনলৈ অহাটো কমপ্লিটলি নৰ্মেল হয়। চ' আপুনি এটা টিনেজাৰ মানে আপোনাৰ এজ 13ৰ পৰা 19ৰ ভিতৰত। আপুনি এটা টিনেজাৰ এণ্ড ৰিচেণ্টলি আপুনি ন'টিছ কৰিছে আপোনাৰ মনলৈ এনেকুৱা কিছুমান কথা আহে, যিবোৰ কথা আগতে কেতিয়াও অহা নাছিল। একদম নতুন বেলেগ বেলেগ ধৰণৰ ফিলিংছ। ছাডেনলি আপোনাৰ এনেকুৱা লাগিছে যে মোৰ ক্লাছত থকা সেই ছোৱালীজনী ইমান ধুনীয়া, আপুনি এট্ৰেক্ট হৈছে তাইৰ প্ৰতি। আৰু যদি আপুনি ছোৱালী হয়, ছাডেনলি আপুনি ন'টিছ কৰিছে যে এজন হিৰোৰ কথা আপুনি এনি টাইম ভাবি থাকে। নাইবা আপোনাৰ নেইবাৰ, যাক আপুনি সৰুৰে পৰা দেখি আহিছে, ছাডেনলি তাইক নাইবা তাক আপুনি এটেনশ্যন দিয়া ষ্টাৰ্ট কৰিছে। এণ্ড এই থটছবোৰ অহাৰ কাৰণে যদি আপুনি চিন্তিত হৈছে, আপুনি কনফিউজড, তেতিয়াহ'লে সেয়া একদমেই নৰ্মেল। পিউবাৰ্টি এণ্ড এডলচেঞ্চ, এই ফেজকেইটাই আপোনাৰ জীৱনলৈ বহুত চেঞ্জেছ লৈ আনে। আৰু এই ফেজ দুটাই হ'ল এডাল্টহুডৰ বিগিনিং ফেজ। এডাল্ট হোৱাৰ যিটো ৰাস্তা, যিটো পথ, সেইটোৰ প্ৰথম চিৰি। আৰু এইখিনি সময়ত নাৰ্ভাছ হোৱা, চিন্তা কৰা, সেইবোৰ খুবেই স্বাভাৱিক কথা হয়। কিন্তু আপোনালোকে মগজুত এটা কথা সোমাই লওক যে ছেক্সৰ কথা ভাবাটো খুবেই নৰ্মেল কথা হয়। ইয়াত লাজ লাগিবলগীয়া কথা একো নাই, ভয় কৰিবলগীয়া একো নাই। আৰু যদি আপুনি ভাবিছে এবনৰ্মেল হয় আৰু মই কাউন্সেলিং কৰিম, দৰকাৰে নাই, কাৰণ এয়া স্বাভাৱিক হয়। এতিয়া জানো আহক কেলেই আহে এই থটছবোৰ আৰু আমাৰ লাইফক হৰম'নছবোৰে কেনেকৈ এফেক্ট কৰে। চ' আমি এতিয়া ডিছকাছ কৰিম কেলেই আহে এই চেঞ্জেছ, কেলেই আহে এই থটছ। এই যে হৰম'নছবোৰ, এই হৰম'নছবোৰক আমাৰ বডিয়ে প্ৰডিউচ কৰে। আৰু এই হৰম'নছবোৰৰ নিজৰ নিজৰ দায়িত্ব আছে। মানে হৰম'নবোৰে কাম কৰে কাৰণে আমাৰ বডিয়ে ভালকৈ ফাংচন কৰিব পাৰে। যেতিয়া আমি জন্মগ্ৰহণ কৰোঁ, মানে শৈশৱ কালৰ পৰা, শিশু অৱস্থাৰ পৰাই আমাৰ বডিয়ে ডিফাৰেণ্ট টাইপছৰ হৰম'নছ প্ৰডিউচ কৰে। কিন্তু যেতিয়া পিউবাৰ্টি আহে, তেতিয়া আমাৰ বডিয়ে এনেকুৱা কিছুমান হৰম'ন প্ৰডিউচ কৰে, যিবোৰ হৰম'নৰ আগতে নিড নাছিল। মানে সেই হৰম'নছবোৰ আগতে আৱশ্যকীয় নাছিল। এই সকলোবোৰ ষ্টাৰ্ট হয় আমাৰ ব্ৰেইনত। এটা হৰম'ন আছে, সেইটোৰ নাম হ'ল GnRH, আৰু এই হৰম'নটো ট্ৰেভেল কৰে পিটুইটাৰী গ্লেণ্ডলৈকে, আৰু এই গ্লেণ্ডটো থাকে আমাৰ ব্ৰেইনৰ একদম তলত। আৰু মই যে ক'লোঁ এই হৰম'নবিধ GnRH, সেইটোৱে সেই গ্লেণ্ডত গৈ দুটা ডিফাৰেণ্ট টাইপৰ হৰম'ন ৰিলিজ কৰে। এটা হ'ল লিউটেনাইজিং হৰম'ন আৰু আনটো হ'ল ফলিকেল ষ্টিমুলেটিং হৰম'ন। এই হৰম'ন দুটা পুৰুষ আৰু মহিলা সকলোৰে দেহত দেখা যায়, কিন্তু তাৰ যিটো ইফেক্ট, মানে পুৰুষ আৰু মহিলাৰ দেহত যিটো ইফেক্ট হ'ব, সেইটো ডিফাৰেণ্ট হ'ব। মহিলাৰ দেহত FSH এণ্ড LH এই হৰম'ন দুটাই অ'ভেৰী ষ্টিমুলেট কৰি এষ্ট্ৰজেন প্ৰডিউচ কৰাত সহায় কৰে, আৰু পুৰুষসকলৰ বডিত টেষ্টষ্টেৰন নামৰ হৰম'নবিধ প্ৰডিউচ কৰাত সহায় কৰে। আৰু এই হৰম'ন দুবিধ পুৰুষ আৰু মহিলাৰ গাত যে প্ৰডিউচ হৈছে, সেই হৰম'ন দুবিধে স্পেচিয়েলি ছেক্সুৱেল অৰ্গেনক এফেক্ট কৰে। এইখিনি সময়ত আপোনাৰ দেহত বহুত চেঞ্জেছ আহিব। লাইক আপোনালোকৰ হাইট চেঞ্জ হ'ব, মানে উচ্চতা বাঢ়িব, বডিত বেলেগ চেঞ্জেছ আহিব, আপোনালোকৰ ভইচ চেঞ্জ হ'ব, পিম্পল ওলাব, একনে ওলাব, আৰু আপোনালোকৰ থটছ, সেই থটছবোৰ
বেছিকে ছেক্সৰ ফালে ঢাল খাব আৰু যেতিয়া পিউবাৰ্টি আহে এই যিটো ফেজ ইয়াৰ অৰ্থ এয়া নহয় যে আপুনি অলৰেডি এজন এডাল্ট হয় মানে আপুনি প্ৰাপ্তবয়স্ক হোৱা নাই এই যে চেঞ্জেছবোৰ এইবোৰ খুবেই নৰ্মেল আৰু এইটো এটা ছিগনেল বুলি ক'ব পাৰে আপুনি আমাক বুজায় যে সেই যে এডাল্টহুডৰ জাৰ্নিটো আছে সেইটো ষ্টাৰ্ট হ'ল সেইটোৰ বিগিনিং হ'ল আপোনালোকৰ মনলৈ এটা প্ৰশ্ন নিশ্চয় আহিছে যে হৰমন বডি চেঞ্জেছ সেইবোৰ চব ঠিকে আছে কিন্তু আমি এনি টাইম ছেক্সৰ কথা কেলে ভাবোঁ বাৰু ধুনীয়া ছোৱালী দেখিলেই ছেক্স কৰিব মন যোৱা কিবা মেণ্টেল ডিছঅৰ্ডাৰ আছে নেকি মোৰ আহক এতিয়া এই টপিকটোৰ ওপৰত কথা পাতোঁ যিসকলে মোক প্ৰশ্ন কৰিছে তেখেতসকলৰ মনলৈ অলৰেডি এই কুৱেশ্যনটো আহিছে নিশ্চয় আপোনাৰ মনলৈও আহিছে যে মই যে ছেক্সৰ কথা ভাবোঁ সেয়া নৰ্মেল নে য়েছ একদমেই স্বাভাৱিক কথা হয় যেতিয়া আপুনি এডলচেঞ্চ ফেজটোত এণ্টাৰ কৰে আপুনি আপোনাৰ ফ্ৰেণ্ডছ দেন আপোনাৰ নেইবাৰ্ছ ছেইম এজ তেতিয়া কি হয় আপোনালোকৰ মনলৈ বহুত কুৱেশ্যনছ আহে আপোনালোক কিউৰিয়াছ হয় জানিবলৈ মন কৰে যে মানুহৰ শৰীৰত কি কি চেঞ্জেছ আহিছে সেই যে দৈহিক পৰিৱৰ্তনবোৰ সেইবোৰৰ কথা জানিবলৈ খুব মন যায় আপোনালোকৰ ছেক্স কেনেকুৱা হয় ছেক্স কৰিলে কেনেকুৱা ফিল আহে সেইবোৰ জানিবলৈ মন কৰে যেতিয়া আপুনি এটা শিশুৰ মনত যেনেকৈ কুৱেশ্যনছ আহে আপোনালোকে লক্ষ্য কৰিবচোন এটা শিশুৱে কিমান কুৱেশ্যনছ কৰে আৰু ঠিক তেনেদৰে আপোনাৰ কাৰণে সেই যিটো ফেজ সেইটো একদম নিউ হয় আৰু তেতিয়া আপোনালোকৰ মন যায় চব কথা জানিবলৈ ছেক্স কি হয় ফিমেল বডি কেনেকুৱা মেল বডি কেনেকুৱা পুবাৰ্টিৰ সময়ত আপোনালোকে কিছুমান নতুন নতুন ফিজিকেল এণ্ড ইম'চনেল চেঞ্চেশ্যন ফিল কৰিব আৰু সেই যে থটছবোৰ ছেক্সৰ যে থটছবোৰ সেইবোৰ খুব পাৰ্চনেল হ'ব মানে সেইবোৰ ভেৰি কৰিব পাৰ্চন টু পাৰ্চন মানে মই যি ভাবিছোঁ আপুনি সেয়া নাভাবিবও পাৰে আপোনাৰ থট প্ৰচেছ বেলেগ হ'ব মোৰ থট প্ৰচেছ বেলেগ হ'ব আৰু সেই ছেইম প্ৰিন্সিপল এপ্লাই হ'ব ছেক্স ড্ৰাইভৰ ওপৰত এনেকুৱা মানুহ পাব আপোনালোকে যাৰ ছেক্স ড্ৰাইভ একদমেই কম মানে ইণ্টাৰেষ্ট নাই সিমান ছেক্সৰ প্ৰতি আৰু এনেকুৱা মানুহ পাব যাৰ খুব হাই হয় ছেক্স ড্ৰাইভ আৰু সেয়া একদমেই নৰ্মেল হয় আপুনি ৰাতি শুই থকা সময়ত ছেক্সৰ সপোন দেখিব পাৰে নাইবা ডে ড্ৰিম মানে দিনতে আপুনি বহি বহি ছেক্সৰ কথা ভাবি আছে ফেণ্টেচিজ মানে এনেকুৱা ধৰণৰ কথা আপোনাৰ মনলৈ আহিব সেইবোৰ একদম সপোন যেন লাগিব আপোনাৰ আৰু এই সময়ছোৱাতে আপোনালোকে মাষ্টাৰবেশ্যন মানে হস্তমৈথুন কৰা ষ্টাৰ্ট কৰে কাৰণ আপোনালোকে জানিব বিচাৰে আপোনালোকে নিজৰ বডিটোক এক্সপ্ল'ৰ কৰিব বিচাৰে আপোনালোকে জানিব বিচাৰে যে ছেক্স কৰি কেনেকুৱা ফিল হয় আৰু তেতিয়া আপোনালোকে মাষ্টাৰবেশ্যন কৰিব এয়া জানিবলৈ যে ছেক্স কৰাৰ সুখ কেনেকুৱা লাগে কেনেকুৱা ফিলিং চ' যদি আপুনি ভাবি আছে কেৱল আপুনিয়ে ছেক্সৰ কথা ভাবে তেতিয়াহ'লে টেনশ্যন নল'ব আপুনি নহয় সকলোৱে ছেক্সৰ কথা ভাবে একদম নৰ্মেল হয় এয়া আৰু কাউন্সেলিং কৰা দৰকাৰ নাই আপোনাৰ আৰু এজনে প্ৰশ্ন কৰিছিলে যে ছেক্সৰ কথা মনলৈ নাহিবলৈ কি কৰিব লাগে কিন্তু মই যোৱাকালি অলৰেডি এটা ভিডিঅ' আপলোড কৰিছোঁ কেৱল ছেক্স বুলি নহয় যিকোনো থট তাক আমি ফ'ৰ্চফুলি কেতিয়াও আহিব দিবও নোৱাৰোঁ যাব ক'বও নোৱাৰোঁ চ' থট প্ৰচেছ তেনেকৈ কাম নকৰে আমাৰ ব্ৰেইনে তেনেকৈ ফাংচন নকৰে আপুনি ফ'ৰ্চফুলি কাকো বাধা দিব নোৱাৰে তাৰমানে মই কি ক'লোঁ যে কমপ্লিটলি যদি আপোনালোকে ভাবিছে যে মোৰ মনলৈ ছেক্সৰ কথা নাহক কমপ্লিটলি আহা বন্ধ হৈ যাওক তেতিয়াহ'লে সেয়া পচিবল নহয় কিন্তু যদি আপুনি ভাবিছে যে এই থটছবোৰে আপোনালোকৰ ডেইলি এক্টিভিটি যিবোৰ আপোনালোকৰ কাম সেই কামবোৰত আপোনালোকক ব্যাঘাত জন্মাইছে তেতিয়াহ'লে আপোনালোকে কি কৰিব আৰু যদি বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব আপোনালোকে যিকোনো ফিজিকেল এক্টিভিটি নাইবা আৰ্টিষ্টিক এক্টিভিটিত সময় কটোৱাব ষ্টাৰ্ট কৰক যাতে আপোনালোকৰ মনৰ পৰা সেই ছেক্সৰ থটছবোৰ দূৰত থাকে নাইবা আপোনালোকে বুজিব লাগিব কিহে ট্ৰিগাৰ কৰে সেই থটছবোৰক মানে কি কাৰণে আহে সেই থটছবোৰ লাইক আপোনালোক বহি আছে একো কাম নাই ফ্ৰী একদম সেইখিনি সময়ত আহিছে নাইবা কিবা পেটাৰ্ণ মানে ডেইলি ছেইম টাইমত আহে সেই থটছবোৰ সেয়া আপুনি বুজি উঠক আৰু নিজক বিজি ৰাখিবলৈ ট্ৰাই কৰক এণ্ড নেক্সট আপোনালোকে কি কৰিব পাৰে নিজক অকুপাইড ৰাখক মানে যেতিয়া আমাৰ ব্ৰেইনৰ কোনো ক্লিয়াৰ ফ'কাছ নাথাকে তেতিয়া ব্ৰেইনটোৱে এনেকুৱা কাম বিচাৰি ফুৰে য'ৰ পৰা অকণমান এণ্টাৰটেইনমেণ্ট পায় আৰু সেই এণ্টাৰটেইনিং লিষ্টখনত ছেক্স একদম টপত থাকে মানে আপোনালোকে এনি টাইম সেই ছেক্সৰ কথাই ভাবিব আৰু লাষ্টত গৈ আপোনালোকে মাষ্টাৰবেট কৰিব চ' নিজৰ ব্ৰেইন আৰু নিজক অকুপাইড ৰাখক এনেকুৱা কামত ব্যস্ত ৰাখক যাতে আপোনালোকে এইবোৰ কথা ভাবিবলৈ সময় নাপায় কিন্তু যিমানেই মই টিপছ শ্বেয়াৰ নকৰোঁ কেলে কমপ্লিটলি ছেক্স থটছ প্ৰিভেণ্ট কৰা ইম্পচিবল মানে এবাৰ নহয় এবাৰ আপুনি ভাবিবই আৰু সেয়া কমপ্লিটলি নৰ্মেল আপুনি ভাবিছেহে একো প্ৰব্লেম নাই
কাৰো হাৰ্ম হোৱা নাই আৰু যদি সেক্সৰ কথা ভাবি থাকোতে আপোনাৰ গিল্ট ফিল হৈছে তেতিয়াহলে হেয়া আপুনি বুজি উঠক যে এয়া আমাৰ বডিৰ ডেভেলপমেন্টৰ এটা নৰ্মেল পাৰ্ট হয় মানে আপোনাৰ বডি গ্ৰো কৰি আছে আপুনি এটা ফেজৰ পৰা আন এটা ফেজলৈ গৈ আছে সো হেয়া কমপ্লিটলি নৰ্মেল গিল্ট ফিল নকৰিব আৰু নাভাবিব যে আপোনাৰ কিবা বেমাৰ হৈছে কিবা মানসিক প্ৰবলেমৰ কাৰণে আপুনি সেক্সৰ কথা ভাবি আছে আৰু সবতকে ধুনীয়া কথাটো কি জানে আপুনি ভাবিছেহে সেক্সৰ কথা ভাবা আৰু সেক্স কৰা এই দুটাৰ মাজত আকাশ পাতাল প্ৰভেদ আছে এগৰাকী ব্যক্তিয়ে সেক্স কৰিবলে ফিজিক্যালি প্ৰিপেয়াৰ্ড হ'ব পাৰে ৰেডি হ'ব পাৰে বাট ইমোশনালি তেখেত ৰেডি নহ'বও পাৰে সেক্স এটা এচিভমেন্ট নহয় ই এটা ৰেসপন্সিবিলিটি আৰু যদি আপুনি ৰেডি নহয় সেক্স কৰিবলে বাট আপোনাক কোনবাই প্ৰেছাৰ ফিল কৰাইছে তেতিয়াহলে সেইখিনি সময়ত আপুনি এগৰাকী এডাল্ট বিচাৰি লওক মানে যি কোনো ফ্যামিলি মেম্বাৰ হ'ব পাৰে ৰিলেটিভ হ'ব পাৰে নাইবা আপোনাৰ সিনিয়ৰ হ'ব পাৰে তেখেতৰ লগত এই সিচুৱেশনটোৰ কথা ডিসকাস কৰক কাৰণ যদি আপোনাৰ মন নাই সেক্স কৰিবলে তেতিয়াহলে কোনবাই যদি প্ৰেছাৰ দিয়ে তেতিয়া হেয়া এটা ক্ৰাইম হয় সেক্স এটা খুব নৰ্মেল পাৰ্ট হয় হিউম্যান লাইফৰ আৰু ইয়াৰ বহুত কেইটা হেলথ বেনিফিটস আছে আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই লাভদায়ক হয় সেক্স কিন্তু সেক্স তেতিয়াহে কৰিব যেতিয়া আপুনি ফিজিক্যালি এণ্ড ইমোশনালি ৰেডি হয় সো এতিয়া কি কৰিব থটস আহিছে সেক্সৰ আহিব দিও হে নৰ্মেল এনেকুৱা ইনফৰ্মেটিভ ভিডিও লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম আপোনালোকলৈ সুস্বাস্থ্য শান্তি আৰু সমৃদ্ধি ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল